Hey beautiful people, welcome to our blog Prinshu and Mom. আজি গৈ আছোঁ ৰাস চাবলৈ ব্লগটো শেষলৈকে চাব। কোন আহিছে আজি ক'ত ফুৰাব নিবা আন্টিক ক'ত ফুৰাবা নিবা আজি আমাক ক'ত নিবা হা ক'ত লৈ যাবা হা 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 ফুফু নিব ক'ত নিবা ফুফু ক'ত নিবা পলাশবাৰী বুলি কৈ দিয়া কৈ পৰাগবাৰী পিনে হা এই এইপিনে দাদা কি কৰিছে হা ছোৱালী জোকাইছে আংকলে চাই আছে ন আৰু ইয়া ফাইনেলি আমি আহি পালোহি পলাশবাৰী ৰাস মহোৎসৱলৈকে আৰু এইখন মেইন এণ্ট্ৰেঞ্চ গেট আছিলে আৰু ভিতৰলৈকে সোমাই কিনে 3খনমান গেট পালোঁ আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয় লাইটিংবোৰ ইমান ধুনীয়া চাবলৈ একদম বঢ়িয়া লাগি গ'ল আৰু শেষলৈকে ব্লগটি চাব বুলি আশা কৰিছোঁ ৰাস চাব নাই আজি ৰাস চাব নাযা কি চাব আহিছা তেতিয়া কি চাব আহিছা যা আৰু জুকাবা পলাশ অবৰিন কথা পাতো নেকি আৰু গাড়ীত আহি থাকোঁতে যে আন এটা ফেমিলি লগ পাইছিলোঁ ছোৱালী কেইজনীক জোকাইছিলে প্ৰিন্সে সেইকেইজনক আকৌ মানে আমি নামি কিনেই মানে লগ পালোঁ তাকে প্ৰিন্সক জোকাই আছোঁ আৰু এয়া ফাইনেলি টিকেট কাটিলে তাতে মানে পাৰ্কিং বহুত ডাঙৰ এৰিয়া হয় তাতে পাৰ্কিং কৰি থ'লে আৰু টিকেট কাটিব লাগে চ' কাটি মেলি কিনে এইখন এণ্ট্ৰেঞ্চ গেট হয় ইমান ধুনীয়া লাগিছে নহয় ভিতৰত এতিয়া আমি এণ্ট্ৰি কৰিলোঁ এতিয়া ব্লগটি চাই আপোনালোকে খুব ভাল পাব কাৰণ ইমান ধুনীয়া ডেক'ৰেশ্যন আৰু বহুত ছিষ্টেমেটিক হয় বহুত ভিৰ হৈছে মানুহতো একদম ক'বই নালাগে আৰু এইডোখৰ যে দেখিছে এইটো এণ্ট্ৰেঞ্চ গেট হয় পূৰা কেভ মানে গুফাৰ ডিজাইনত বনাইছে সোমায়েই মানে ভাল লাগি গৈছে আৰু আগলৈকে গৈ কিনে এইটো ভিতৰ ডেক'ৰেশ্যনখিনিও ভাল লাগিছে ধুনীয়াকৈ সজাইছে আৰু ভিৰ ভাৰ হ'লেও মানে ধুনীয়াকৈ ছিষ্টেমেটিকলি এটা পিছত এটা আমি ধুনীয়াকৈ মূৰ্তিবোৰ যি ৰখা হৈছিলে সেইবোৰো আমি ধুনীয়াকৈ এতিয়া চাম আপোনালোককো দেখুৱাম আৰু ইয়াৰ বাহিৰৰ ডেক'ৰেশ্যনখিনি দেখিছেনে এই গছডালত মানে এডাল সাপো মানে ডেক'ৰেশ্যন কৰি কিনে থৈ দিছে সেইখন মেইন এট্ৰেকশ্যন আৰু তাৰ কাষে কিছুমান ছেলফি পইণ্ট ৰখা হৈছে য'ত মানে মানুহবিলাকে ধুনীয়াকৈ ফটো চটো উঠিব পাৰে আৰু বিৰাট ধুনীয়া ডেক'ৰেশ্যন হৈছে চায়ে ভাল পাব মানুহ ইমান ভিৰ হৈছে নহয় আৰু এইবোৰ মূৰ্তিবোৰ ধুনীয়াকৈ ৰখা হৈছে মই সকলোবোৰ ভিডিঅ' কৰা নহ'ল বাট যি ৰাখিছোঁ আপোনালোকে চাই ভাল পাব চাব ব্লগটি আৰু এইখিনি হ'ল বৃন্দাবনৰ চিনাৰী যিটো চাই কিনে সঁচাকৈ বিৰাট ভাল লাগিল ইমান ধুনীয়াকৈ মূৰ্তিবোৰ বনাইছে ইমান ধুনীয়াকৈ সজোৱাইছে বহুতে কয় যে ৰাসনো কি চাবা মূৰ্তিবোৰহে বা মেলাহে কিন্তু মই ভাবোঁ কি আমাৰ যি ল'ৰা ছোৱালীবোৰ আছে তেওঁলোকক ৰাসটো দেখুৱাটো খুবেই প্ৰয়োজনীয় কাৰণ তেওঁলোকে তেতিয়া বুজি পাব যে এই যে ঐতিহ্য মানে সেই আগৰ দিনৰ পৰা চলি আহিছে ৰাসটো সিহঁতে চাব ইচ্ছা কৰিব বা সিহঁতেও সিহঁতৰ ল'ৰা ছোৱালীক দেখুৱাব ন আৰু ফূৰ্তিও লাগে সিহঁতে ৰাসটো মেইন মেলাৰ কাৰণে যাবলৈ বিচাৰে কিন্তু সেইটো নহয় সিহঁতক এই মূৰ্তিবোৰ দেখুৱাব লাগে আৰু এই আগৰ দিনৰ যে ষ্টৰিবোৰ আছিলে ষ্টৰি নহয় একচুৱেল ঘটনাই হয় কিন্তু সেইবোৰ ষ্টৰি ৰূপে সৰু বাচ্ছাবিলাকক শুনাব লাগে কাৰণ আমাৰ টাইমততো আমি ৰামায়ণ মহাভাৰত এইবোৰ টিভিত চাইছিলোঁ ন কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰেতো কাৰ্টুনৰ বাহিৰে একোৱেই নাচায় চ' মই ভাবোঁ এনেকুৱা ৰাস হ'লে সকলোৱে নিজৰ ল'ৰা ছোৱালীক আনি কিনে দেখুৱাব লাগে অকল মেলালৈকে নহয় এই পূজাৰ যে মূৰ্তিবোৰ থাকে সেই মূৰ্তিবোৰৰ সকলোৰে এটা সেই ষ্টৰি থাকে ন সেইবোৰ মই ভাবোঁ আমাৰ দায়িত্ব হয় আমি আমাৰ ল'ৰা ছোৱালীক শিকোৱা বাৰু বেছি লেকচাৰ নামাৰোঁ এতিয়া আহিছোঁ মেলালৈ আহি কিনে ভাবিছিলোঁ অকণমান খেলিম বুলি ভাবি কিনে আগবাঢ়িলোঁ কিন্তু দেখিলোঁ কি তাত একোৱেই নাই মানে খাচ একো নাই আৰু
কেইটামান কাপ চাপ আছিলে কিবাকিবি সেইবোৰ মই ইমান এক্সাইটেড নহ'লোঁ আৰু খেলিবলৈ চ' আগবাঢ়ি গৈও একচুৱেলি মই এইম কৰি খুব ভাল পাওঁ সেই খেলিবলৈ যে এইম কৰিলে লাগে নে নালাগে চ' সেইটো কৰি ভাল পাওঁ বাট ভাল নালাগিলে চ' সেইকাৰণে পাৰ্টিচিপেট নকৰিলোঁ আৰু 50 টকা 10টা নে 12টামান ৰিং দিছিলে কিন্তু তাৰ কাষতে আছিলে বেলুন মাৰা এয়া চ' প্ৰিন্সে ক'লে কি মা এইটো খেলিম মই ক'লোঁ ঠিক আছে খেলাৰ লগত তাৰ ফ্ৰেণ্ড প্ৰজ্ঞান সিও আহিছেতো আমাৰ লগত চ' দুয়োটা খুব এক্সাইটেড মানে মেলাত সোমাই কিনে বেলুনকেইটা মাৰি খুব ভাল পাইছে আৰু দুয়োটা একেলগে ফুৰিব মানে যেতিয়াৰ পৰা প্লেন হৈছে কি আমি ৰাস চাবলৈ একেলগে যাম খুব ফূৰ্তি দুয়োটাৰে চ' দুয়োটাই আৰামছে ঘূৰিছে ফুৰিছে আৰু ইয়াৰ মাজতে আমাৰ টিকলুটোক লাগে পুলিচ গাড়ী বিচাৰি শেষত মই এখন ভাল ক'লা ৰঙৰে পুলিচ গাড়ী এখন পালোঁ আৰু ইণ্ডিয়ান নহয় ইংলেণ্ড ষ্টাইল বাট ষ্টিল সি খুব ভাল পালে গাড়ীখন চ' সেইখন লৈ কিনে সি এতিয়া মানে এইটোত বহিছে অকলে এইখন চলাব আৰু সি ষ্টিয়াৰিংটো ঘূৰাই থাকে অনবৰত ঘূৰাই থাকে সি ভাবে ষ্টিয়াৰিংটো ঘূৰিলেহে আগবাঢ়ে বুলি আৰু সি এইপিনে ঘূৰি থাকোঁতে সেইপিনে দাদাকে গৈছে ডিস্কো ডান্সত ব্ৰেক ডান্স নে ডিস্কো ডান্স কি কয় সেইটো গাড়ী এখন আছে দেখুৱাম বাৰু এতিয়া সি তাত উঠিবলৈ গৈছে মোৰ আকৌ আজি ইমান মূৰটো ঘূৰাই আছে মই কৈছোঁ ইয়াতে যে মই উঠিব নোৱাৰোঁ আৰু মোক হয়তো ইয়াতে উঠিলে মোক হস্পিটেললৈ যাব লাগিব আৰু যিহেতু লগৰ আছিলে প্ৰিন্সৰ লগৰ প্ৰজ্ঞান আৰু প্ৰজ্ঞানৰ মাক আছিলে চ' প্ৰিন্সে প্ৰজ্ঞানৰ মা আৰু প্ৰজ্ঞানৰ লগত সেইটোত উঠিলে মই উঠিবৰ কাৰণে এক্সাইটেড আছিলোঁ বাট মোৰ ঘূৰণিৰ কাৰণে যে মই ৰিস্কটো নল'লোঁ আৰু এইপিনে প্ৰিন্সুৱে তাতে উঠিলে আৰু এইপিনে প্ৰিন্সে ইয়াতে উঠিছে এইটো ডিস্কো ডান্স বুলি কয় নে ব্ৰেক ডান্স বুলি কয় কি বা কয় এইটো ইমান উঠি কিনে সি ভাল পালে প্ৰিন্সে ফাৰ্ষ্টততো উঠি কিনে ইমান এক্সাইটেড বাট ভয়তে চকুতকু মুদি দিছে লগৰজনী কিন্তু মুদা নাই কাৰণ সি আগে পিছে উঠিছে কিন্তু আমি ভয়তে এবাৰো এইটোত উঠা নাই মই আগত উঠিছোঁ সেই ছাইডত যে সেই গোল চকৰিটো থাকে একদম ওখকৈ সৰু থাকোঁতে ইয়াৰ নিচিনামান থাকোঁতে এবাৰ সেইটোত উঠিছিলোঁ উঠোঁতে মা ওপৰৰ পৰা যেতিয়া তললৈকে আহোঁ নহয় সেই ফিলিংছটো মানে কি ক'ম আৰু মৰি যোৱা যেন লাগে আৰু সাহস হোৱা নাই আৰু সেইটোত ওপৰত উঠিবলৈ আৰু এইটোতো হোৱা নাই কাৰণ এইবাৰ মোৰ মূৰ ঘূৰাই আছিলে বাট মই য'চতে উঠি দিলোঁহেঁতেন যদি মোৰ আজি মূৰ ঘূৰাই নাথাকিলেহেঁতেন বাট সি ইচ্ছা কৰাৰ কাৰণে সিহঁত দুজনেও মানে উঠিম বুলি ক'লে কাৰণে সিহঁতৰ লগত উঠাই দিলোঁ আৰু নহ'লে তাক খঙেই উঠিছিলে লাষ্ট টাইম লখৰাত যাওঁতে তাক নুঠালোঁ যে চ' এইবাৰ ভালেই হ'ল লগ পালোঁ আৰু সি ভালো পালে ফ্ৰেণ্ডৰ লগত ফুৰি কিনে ভয় লাগিছে কুকুৰকেইটাক মৰম লাগিছে নহয় কুকুৰকেইটাক ট্ৰাকটো আছেই তোমাৰ আৰু এইখন নাগৰদলাত এবাৰ উঠিছিলোঁ মা কি ভয় লাগে আৰু এইবাৰতো মোৰ একদম ঘূৰাই আছে ক'তো উঠিব ভাবিবই নোৱাৰোঁ বাৰু ফাইনেলি আমি মীনা বজাৰ চজাৰ চাই কিনে চব ওলাই মেলি কিনে মানুহ ভিৰ দেখাইছোঁ ৰ'ব চাওকচোন চব পিনে ভিৰ যেনি আপুনি চকু ফুৰাই সেই পিনেই ভিৰ মানে পূজা হ'লেতো জেলেপি মেইন হয়েই চ' জেলেপি আৰু কিবা কিবি পেকিং কৰি লৈ ল'লোঁ ঘৰৰ বাবে পলাশবাৰী ৰাস চাই কিনে বিৰাটেই ভাল লাগিল আৰু আপোনালোকে যদি অহা নাই এবাৰ আহি যাব পাৰে ভিডিঅ'ত চালেও নিজ চকুৰে চোৱা মজাই বেলেগ গাড়ীখন দেখাই দিয়া তোমাৰ বা দুনো গাড়ী দেখোন তোমাৰ পুলিচ গাড়ী হয় বা তুমি পুলিচ গাড়ী পালা মোক উঠাব লাগিব এতিয়া পুলিচ গাড়ীত উঠাবানে আমি অন দ্য ৱে ডিনাৰ কৰিম বুলি ভাবিলোঁ বাট বায়ে ফোন কৰিলে যে বাক ক'ৰবাত ড্ৰপ কৰিব লাগে চ' সেইকাৰণে দৌৰাদৌৰিকৈ আহিলোঁ বাক ড্ৰপ কৰি কিনে ঘৰত ড্ৰপ কৰিলোঁ তাৰপিছত আমি পেকিঙে লৈ ল'লোঁ নেক্সট ব্লগ আহি আছে টিল দেন টেক কেয়াৰ বাই বাই